বন্ধু-বান্ধৱীসকল, মই ৰুমাৰাণী মোৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাম বুলি ওলাইছোঁ। বহুত দিন ধৰি বিশেষ কিছু সমস্যাৰ বাবে ব্লগ দিব পৰা নাই। আজি ভাবিলোঁ এটা বনাওঁ, কাৰণ আজি এটা বিশেষ দিন আমাৰ গাঁৱৰ বাবে। সেইবাবে ভাবিলোঁ আজি আচলতে আজি আমাৰ গাঁৱত ভাগৱত পাঠ পঢ়িব, গতিকে মই ভাগৱত পাঠত যাবলৈ সাজি কাচি ওলাইছোঁ। আচলতে কাপোৰ পিন্ধিব বাকী আছে এতিয়াও, বাকী তাৰপিছত যা যোগাৰখিনি কৰোঁ। ভাবিলোঁ কলপাত অলপ পাৰিলোঁ, কিন্তু কলপাত চাওকচোন ইমান ওপৰত আছে। মই এতিয়া কেনেকৈ পাৰোঁ তাকে ভাবি আছোঁ। আগতে কলপাত দি বস্তুখিনি যা যোগাৰ কৰি লওঁ, তাৰপাছত যাব লাগিব। সিফালে কীৰ্তন আৰম্ভ কৰিলে, ভাবিলোঁ সোনকালে যা যোগাৰখিনি কৰি লওঁ। ব'লকচোন মোৰ লগতে আপোনালোকেও কীৰ্তনলৈ বুলি কি যোগাৰ কৰোঁ তাকে চাই লৈ আহিছোঁ। এতিয়া ভাবিলোঁ এনেদৰে কলপাতখনকে টানি লৈ আহোঁ। এতিয়া ইমানখিনিতে এনেদৰে পাত কাটি উলিয়ালোঁ। অসুবিধা হৈছে পাত কাটাত, একো নাই, হৈ যাব। মাটি চাকি লৈছোঁ, এতিয়া মহুৰা ফুৰাই ল'ম। মহুৰা ফুৰাই লৈছোঁ শলিতাৰ বাবে। মহুৰা ফুৰাই লৈ বাকীখিনি বস্তু যোগাৰ কৰিম, ফুল তুলসীৰ পৰা আদি কৰি। ওচৰৰ মানুহ ঘৰৰ পৰা এতিয়া তামোল পাণ যোগাৰ কৰোঁ। ৰেডি হৈ গ'ল পূজাৰ বাবে যাবলৈ। এতিয়া কীৰ্তনত যাব ওলাইছোঁ। ব'লক আপোনালোকক কীৰ্তনতে ডাইৰেক্ট লগ পাম। কীৰ্তনত যাব পৰা নাই আৰু ৱেটিং লিষ্টত বহি আছোঁ গোটেইবিলাক। কীৰ্তন কোনফালে গৈছে গমেই পোৱা নাই, সেইকাৰণে আৰু পথাৰৰ ৰাস্তাতে এনেকৈ বহি কীৰ্তনলৈ অপেক্ষা কৰি আছোঁ। কীৰ্তন আহে গামোচা এখন এইখন থালিখন
ভাগৱত যোৱা সেইখন চাইছোঁ খাব ওলাইছোঁ ইমানতে শেষ হ'ল আজি ভিডিঅ'টো ইমানতে চাব যদি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি জনাব কেনেকৈ আজিলৈকে বাই বাই।